পৰি গলগে এনেকুৱা নাই বেলেগ কুলা স্পিডটো লাগা আকৌ তো গাইছ চুলি কাটি লৈছা হেল্ল' গাইছ কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই আৰু আপোনালোক ভালে থাকতে মই বিচাৰো আৰু এতিয়া দেখিছেনে মোৰ চুলিখিনি কিমান দীঘল হৈ আছে মানে চুলিখিনি কিনে গোটেইখিনি কাটিম বুলি ভাবি আছিলোঁ কিন্তু মানে সময় আছে কিন্তু যাবলৈ এলাহতে কাটিব পৰা নাছিলোঁ शाबाश बेटा যেটো কমপ্লিট ক্লাসও হৈ থাকে আৰু লগতে ৰানিং কৰিব সেইবে চুলিখিনি কাটি বুলি নহয় দেখিছেনে এতিয়া বহুত দীঘল হৈ গৈছে আৰু আজি দেওবাৰ যেটো কমপ্লিট ক্লাসও নাই এতিয়া মানে পিছবেলা 3 বাজিলে এতিয়া মই ৰানিং কৰিবলৈ যাম লগতে মানে চুলিখিনি কাটি আহিমগে আৰু মই এই চেন্ডেল কিনিব লগা আছে মানে মোৰ চেন্ডেলটো আমাৰ লুইটঘাটৰ দলংখন যেটো মানে গোটেই দলংখনৰ অৱস্থা নাইকিয়া হৈছে ট্ৰেক্টৰ গৈ গাড়ী গৈ মোৰ চেন্ডেলটো মানে তাপা এপাত পৰি থাকিলে চাইলক এতিয়া এনেকুৱা চেন্ডেল পিন্ধি থাকিব লাগিছে আৰু এতিয়া ধুনীয়াকৈ চেন্ডেলটো কিনি লমগে মানে এপাত চেন্ডেল পৰিলে আপোনাৰ মানে কোনে পানী পাতো উঠাই দিব সেইকাৰণে মই কিপাটো পেলাই দিলোঁ যেটো বহাত পালেহি ন পুৰা ধুলৰ মাছ ওলাই আছে ভিডিঅ'টো চাই থাকক আপোনালোকে তো গাইছ আহি পালোঁ মানে আমাৰ লুইটঘাটৰ দলংখনত যিখনৰ পৰা মোৰ চেন্ডেলটো পৰিছিলে চাইলক এনেকুৱা ফুটা আছিলে এনেকুৱা ফুটাতে মোৰ মানে চেন্ডেলটো পৰি গৈছিলে সেইখন দলংখন গোটেই মানে ডাঙৰ মানে ট্ৰেক্টৰ গৈ অৱস্থা নাইকিয়া হৈ আছে তো গাইছ আহি পালোঁ সেই চেলুন আৰু এতিয়া ধুনীয়াকৈ চুলিখিনি কাটি লওঁগৈ তো গাইছ যিহেতু আজি দেওবাৰ সেইবাবে চেলুনত মানুহ বহুত হৈছে আৰু ময়ো অলপ বাহিৰত ৰখিবলগীয়া হৈছে ইফালে দেৰিও হৈছে আমাৰ আৰু এই অলপ টাইম ৰখাৰ পিছত দাদাই মাতিলে চুলি কাটিবলৈ আৰু এইফালে ধুনীয়াকৈ চুলি কাটি আছে ভিডিঅ' কৰিবলৈও মই ইমান টাইম পোৱা নাই যিহেতু বহুত দেৰি আছে আৰু মোৰ চেণ্ডেল এযোৰ কিনিবলৈ আছে আৰু ৰানিঙো কৰিবলগীয়া আছে তো গাইছ চুলি কাটিলোঁ এতিয়া চুলি কাটি মেলি আহি চেণ্ডেলযোৰ চাব আহিছোঁ ইফালে আহিছিলে তাই ৰখি আছে চেণ্ডেলযোৰ চাই লওঁগে আৰু এইফালে চিনাকি দাদা এজনৰ দোকানত আহিলোঁ আৰু দোকানত আহি কোনযোৰ নল'ম এয়া চাই আছোঁ আৰু চাওঁতে এইফালে দাদাই চেণ্ডেল কেইযোৰমান উলিয়াই দিলে এতিয়া কোনযোৰ লওঁ বা তাকে আৰু এইফালে মোৰ চেণ্ডেল পচন্দই হোৱা নাই কোনযোৰ নল'ম তেনেকুৱা হৈ আছে এতিয়া কি লওঁ মানে একো ভাবিয়ে পোৱা নাই তো গাইছ চেণ্ডেলযোৰ এযোৰ কিনিলোঁ মানে তাত ভিডিঅ'টো কৰিবলৈ সময়ে নাপালোঁ যিহেতু বহুত দেৰি হৈছে আমাৰ মানে সন্ধিয়া হ'ব হৈ গৈছে ইফালে ৰানিং কৰিবলৈ নাপাম সেইবাবে আহি ডাইৰেক্ট ফিল্ডত আহি অলপ বহিছোঁহি আৰু এযোৰ চেণ্ডেল কিনিলোঁ আৰু এতিয়া অলপমান যিহেতু ল'ৰালৈ হৈছে অলপমান ৰানিং কৰি মেলি ঘৰলৈ যাওঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু এইফালে ফিল্ডত সকলোবোৰ আহি নিজৰ কাম কৰি আছে ৰানিং কৰিছে জাপ মাৰিছে আৰু যিবিলাকে এক্সাৰচাইজ কৰিছে সেইবিলাকে এক্সাৰচাইজ কৰিছে আৰু মই আহি জাষ্ট চাইছিলোঁ ফিল্ডত আহি অলপ বহিছোঁহে মানে ৰানিং কৰিবলৈ আজি মনে যোৱা নাই কিয় নাজানো মানে ৰাতিপুৱা ৰানিং কৰিলোঁ যেন সেইকাৰণে মন যোৱা নাই নে কি নাজানো আহি অলপমান এক্সাৰচাইজ কৰিছোঁ আৰু তাৰপিছত ৰানিং কৰিমকৈ এনেকৈয়ে বহি থকা হৈছে ৰানিং কৰাই হোৱা নাই আৰু এইফালে আমাৰ এই এক্সাৰচাইজ কৰি আছে চাই লওক আৰু এখন হৈছে ফিল্ডখন পৰি গ'লগৈ তো গাইছ ৰানিং কৰি মেলি আহোঁতে মানে একেবাৰে সন্ধিয়াই হৈ গ'ল একোৱে নেদেখা হৈ আছে লাইট জ্বলাই আহিবলগীয়া হৈছে তো আজি ভিডিঅ'টো মানে একদম লৰালৰিয়ে হৈ আছে মানে যিহেতু মানে পিছবেলালৈ আহিছিলোঁ ৰানিং কৰিব লাগে আৰু ৰানিং কৰিবলৈ নাপাম বুলি গোটেই ভিডিঅ'টো মানে লৰালি হ'ল ভিডিঅ'টো ইমান ভাল নহয় মই নিজে কৈছোঁ তথাপিও ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যিসকল চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে